ইয়াত উপস্থিত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ हम लोग के बीच में आज बहुत कम समय हम लोग को सुनने को मिला है। काफी सालों से मैं भी आपका नाम सुन रहा था, लेकिन आज मिलने को मौका मिला। डॉक्टर राजेंद्र सिंह जी, आपने बहुत अच्छा बोला। आज के ये हमारा ग्रामीण विकास मंच की ये सभा में मैं आपको असम की तरफ से, बोडोलैंड की तरफ से, जनता की तरफ से बहुत बहुत धन्यवाद देता हूँ और आपकी लंबी उम्र के लिए मैं ईश्वर से प्रार्थना करता हूँ, क्योंकि आप जैसे लोग बहुत दुनिया में कम ही आते हैं। जो आते हैं कुछ करके प्रोफेसर आमार सकलोरे परिचित অসমৰ সংবাদ জগতত সকলোৰে পৰিচিত নাম আমাৰ বৰ্তমান নিয়মীয়া বাৰ্তাৰ এডিটৰ নৰেশ কলিতা ডাঙৰীয়া আৰু গ্ৰামীণ বিকাশ মঞ্চৰ সকলো বিষয়ববীয়াসকল, বিশেষকৈ গ্ৰাম্য অঞ্চলৰ কথা আৰু গ্ৰামীণ বিকাশৰ কথা, এই কথাত মই এটা কোটেশন আগতে শুনিছিলো, আজি ইয়াত বহুত ভাল লাগিছে, লিখিছে ইয়াতে গ্ৰামীণ বিকাশৰ যেটো মূল মন্ত্ৰ, প্ৰতিখন গাঁৱতে এখন শান্তিপূৰ্ণ, সমৃদ্ধিশালী, সমতাপূৰ্ণ আৰু শোষণমুক্ত সমাজ গঢ়া। এইটো হল গ্ৰামীণ বিকাশ মঞ্চৰ এইটো মটো। আৰু এই মটোটো যেটো চিন্তা এটা ৰাখিছে তেখেতসকলে, এইটোৱে এটা গাইডিং প্ৰিন্সিপল, এটা ডাইৰেকশন হিচাপে গ্ৰামীণ বিকাশে লৈছে। আৰু আজিৰ সময়ত আপুনি যিমানে ডাঙৰ ডাঙৰ মেট্ৰ চিটিজ, যিমানে ডাঙৰ ডাঙৰ উন্নয়নৰ কথা নাপাতো কিয়, ভাৰতৰ নিচিনা দেশত, অসমৰ নিচিনা এখন ৰাজ্যত আমাৰ গ্ৰাম্য অঞ্চলটো আৰু বহুত বছৰ গ্ৰাম্য অঞ্চল হৈ থাকিব আৰু সেই গ্ৰাম্য অঞ্চলটোকে গ্ৰাম্য অঞ্চল হিচাপে ৰাখিব লাগিব। গ্ৰাম্য অঞ্চলৰ আমি বেলেগ মিনিং এটা ওলাই লওঁ। গ্ৰাম্য অঞ্চল বুলি কোৱাৰ লগে লগে এইটো আণ্ডাৰ ডেভেলপ এৰিয়া, ইয়াত মানুহে বহুত সুবিধা নাপায়, ইয়াত বহুত ব্যৱস্থা নাই, তেনেকুৱা এটা চিন্তা আমাৰ মনলৈ আহে। মই যেতিয়া খেতি কৰি আছিলো, দুটা গৰু আগৰ ফালে যায়, মই পিছফালে গৈ আছিলো নাঙলটো লৈ পেলাই, তেতিয়া বহুত কথা চিন্তা আহে। মানে ৰাতিপুৱা 5টাৰ পৰা 12টা বজালৈকে যেতিয়া গৰুৰ পিছে পিছে ঘূৰে, বহুত চিন্তা আহে। তো সেই চিন্তাবিলাক ভাল বেয়া কিবা কিবি চিন্তাবিলাক আহি থাকে। সেই সময়ত ভাবা যায় যে আমি কি কাম কৰি আছো, একদম মানে কোনো নকৰা কাম কৰি আছো নেকি, তেনেকা ভাবা যায়। কিন্তু আজি মই যেতিয়া এই খেতি কৰাটো বাদ দি পেলাই বিভিন্ন সমাজৰ এক্টিভিটিত থাকি এটা বেলেগ স্থানত আহিলো, এতিয়া যেতিয়া ৰাস্তাৰ ফালে যাওঁ, কোনোবা ধান কাটি আছে, কোনোবা খেতি কৰি আছে, তেতিয়া মই নিজকে লাগে মই সবচে মানে অলগদ্ধ কাম কৰি আছো, মানে একো কাম নোহোৱা মানুহ বুলি পেলাই। কাৰণ মোৰ বুকুত মোৰ মানে খিৰে ইমানে এগ্ৰিকালচাৰ বা খেতিটো ইমানে ভিতৰত সোমাই আছে যে ইয়াৰ বাহিৰে বেলেগ কাম কৰিলে মই সেইটো কাম নোহোৱা যেন লাগে। আৰু সেই সময়ত আমি যিবিলাক খেতিৰ লগত জড়িত, মই ক্লাছ 9ৰ পৰা খেতিত জড়িত হৈছিলো, আৰু সেই সময়ত এই গোটেই এগ্ৰিকালচাৰৰ যেটো আমাৰ কালচাৰ আছিলে, যেটো খেতি কৰা সংস্কৃতি আছিলে, সেইটো অলপ বেলেগ ধৰণৰ আছিলে। যে মাটিটো কেনেকৈ চাহ কৰিব লাগে, মাটিটো কেনেকৈ সমান কৰিব লাগে, পানীটো কেনেকৈ ৰাখিব লাগে, এইবিলাক বেলেগ ধৰণৰ শিক্ষা। আৰু এই শিক্ষাটো কোনো স্কুল কলেজত দিয়া নাছিলে। মোৰ দেউতাই নিজে নিজে লগত লৈ পেলাই আলি কেনেকৈ কাটিব লাগে, আলি কেনেকৈ দিব লাগে, মাটিটো কিমান দলৈকে চাহ কৰিব লাগে, এই কথাবিলাক সব শিকাইছিলে। আৰু এই কামখিনিয়ে সৰ্বোচ্চ কাম শিকাই থৈ গল, যিটোৱে নেকি মানুহক ভাত খুৱাবৰ কাৰণে, দুবেলা দুমুঠি খোৱাৰ কাৰণে বেলেগ এদি নোৱাৰিলেও সেইটো দি আমি খুৱাব পাৰো, নিজেও খাব পাৰো। আৰু আজিৰ যেটো ট্ৰান্সফৰমেশন, যেটো পৰিৱৰ্তন আহিছে, ইয়াত আমি অলপ মানে কি হৈছে, অবাক হোৱাৰ নিচিনা হৈছে যে ইফালে যাম না ইফালে যাম না ইফালে যাম। মোক এজন বন্ধুৱে এদিন ক'লে, ভিৰ মাই ৰহোগে তো গুম হৈ যাওগে। পৃথিৱীখন বহুত ভিৰ হৈ গল। আৰু গান্ধীজীয়ে এটা কথা ক'লে যে ভিৰত থিয় দিয়াটো মানে সহজ কথা, অকলে অকলে থিয় দিয়াটোহে টান কথা। তো আজি আমাৰ ভিৰত কি কৈছে মানুহবিলাকে, দুনিয়া ইतना भीड़ हो गया है, कोई आके बोलता है भाई सब लोग पूरब में चलो, हम लोग पूरब में चलते हैं। कोई आके बोलता है पश्चिम में चलो, हम लोग पश्चिम में चलते हैं। कोई आके बोलता है उत्तर चलो, दक्षिण चलो। हर 10 साल के बाद, हर 5 साल के बाद हमारा नया लीडर आता है दुनिया में, और वो लोग बोलता है कि नहीं ये ठीक नहीं, इधर जाओ इधर जाओ इधर जाओ।
हम लोग को उस टाइम में ब्रिटिश ने आके बोला, ब्रिटिशे ক'লে যে জেন্টেলমেন কাক কয়, ভাল ভাল ড্ৰেছ পিন্ধিব লাগে, ভাল ভাল ঘৰ বনাব লাগে, হয়নে? আমাৰ নিচিনা আধা আধা ড্ৰেছ পিন্ধাবিলাক বেয়া পাইছিলে। আমাৰ গান্ধীজী জাতিৰ পিতাও আধা ড্ৰেছে পিন্ধিছিলে। আমাৰ গাঁৱৰ মানুহবিলাকতো গামছা পিন্ধি আছিলে, খুব ধুনীয়া আছিলে। কিন্তু আমাক শিক্ষা পদ্ধতিয়ে কি কৰিলে, নহয় লং পেণ্ট পিন্ধিব লাগিব, ভাল ড্ৰেছ পিন্ধিব লাগিব, তেতিয়াহে জেন্টেলমেন বুলি কোৱা হ'ব, হয়নে? তো আমি জেন্টেলমেন হবৰ কাৰণে 50 বছৰ ষ্ট্ৰাগল কৰিলো। আমি খেৰৰ ঘৰত থাকিলে আমাক বেয়া বুলি ক'লে, খেৰৰ ঘৰটো ইমান ভাল, আমাক ক'লে যে কি খেৰৰ ঘৰত থাকে, এটা চাইডত হয় অলপ দিগদাৰ হয়, 5 বছৰৰ মূৰে মূৰে চেঞ্জ কৰিব লাগে, কিন্তু আমাৰ খেৰৰ ঘৰটো বহুত ভাল আছিলে। আমাক ক'লে বিল্ডিং বনাও, সেইকাৰণে যোনে যেনেকে পাৰে কৰাপশ্যন কৰি লুটি পুটি হলেও এখন ভাল ঘৰ বনাব লাগে, হয়নে? কোনোবা মানে ভাল শিক্ষা ল'ব পাৰক নোৱাৰক, যেনেকে ন ঘুষ দি হলেও চাকৰি এটা লৈ পেলাই ভাল ড্ৰেছ কিনিব লাগে, অলপ বেংক বেলেঞ্চ কৰিব লাগে। এই যুদ্ধত আমি নামি পৰিলো। কিন্তু আজি সেই শিক্ষিত মানুহবিলাকে কি কৰিছে, তেখেতসকলে আকৌ কি আহে, ফুৰিবলৈ আহে, জংঘল বিচাৰি আহে। আধা আধা ড্ৰেছটো ইহঁতে পিন্ধে, আমাকতো কৈ গ'ল ফুলা ড্ৰেছ পিন্ধিব লাগে, আমি পিন্ধি আছো, কিন্তু ইহঁতে ফুৰিবলৈ আহিলে আধা আধা ড্ৰেছ পিন্ধি আহে ইহঁতে। যদি সিটোকে কৰিব লাগে আমাক কিয় শিকালে? আমিতো আছিলোই আগতে। আমাৰ দেউতাহঁতে, আমিয়ে ফাৰ্ষ্ট জেনেৰেশ্যন যোনে নেকি কেমিকেল সাৰ ইউজ কৰিছো, ইউৰিয়া। 1990s আমি আমাৰ গাঁৱত ফাৰ্ষ্ট ইউৰিয়া সাৰ ব্যৱহাৰ কৰিছো, তাৰ আগত চব অৰ্গেনিক আছিলে। কিন্তু আমাক ক'লে যে নহয় একদম সাৰ দি তেতিয়া ধান ভাল হ'ব, কিবা হ'ব, চবে সাৰ দিয়া আৰম্ভ কৰিলে। কিন্তু এতিয়া ইহঁতে কৈছে যে অৰ্গেনিকে খাব লাগে, নহলে বেমাৰ হয়। তা আমাক কিয় শিকাই থৈ গ'ল সাৰ ব্যৱহাৰ কৰিবলৈ? আমিতো গাঁওবিলাক চব অৰ্গেনিকে আছিলে। তো আমাৰ গান্ধীজীৰ এজন সোণী ভাই বুলি এজন আছিলে সাবৰমতী আশ্ৰমত, মই বহুত বছৰ আগত লগ পাইছিলো। তেখেতৰ তেতিয়া 104 বছৰ হৈছিলে। তেখেতে শৰণীয়া আশ্ৰমত থাকি গৈছে, গান্ধীয়ান হয়, বহুত জাগাত থাকি গৈছে। মোক তেখেতে, মই যেতিয়া গধূলি সময়ত বিচাৰি গৈছিলো, তেতিয়া মোৰ ভাষাৰ পৰাই গম পাইছে যে আপ আসাম সে আয়ে হে। মোক কৈছে যে আপুনি অসমৰ পৰা আহিছে, মানে এনেকা টাইপ মাৰি আছে টাইপ ৰাইটাৰত, আঁঠু দুটা ওপৰত উঠি আছে, মানে 104 বছৰৰ এজন বয়সস্থ মানুহে টাইপ মাৰি আছে, মানে গুজৰাটত। আৰু তেখেতে কৈছে যে য'ত গান্ধীজীয়ে প্ৰথম নিমখ ওলাইছিলে, তাত গৈ পেলাই কি কৰিব, হোটেল বনাব বিচাৰিছে চৰকাৰে, এইটো প্ৰটেষ্ট কৰিবলৈ টাইপ ৰাইটাৰেদি মাৰি আছে। এইখিনি কথাটো ইম্পৰ্টেণ্ট নহয়। ইম্পৰ্টেণ্টটো কি? তেখেতে ক'লে যে অসমৰ জীৱনটো বহুত ভাল। কেনেকুৱা ভাল? চৌকাত মানে ধান কি চাউলটো বহাই দিয়া, চাউলটো উতলি থাকিব, জালখন লৈ যোৱা পুখুৰীত মাৰি দিয়া, 4টা মাছ উঠাই আনা, মাছটো ফ্ৰাই কৰা আৰু ভাতৰ লগত খাই দিয়া। কিমান মানে ভাল অসমৰ, মানে ভেৰি মানে চিম্পল। ই কৈছে যে আমাৰ গুজৰাটৰ হলে আটা লাগিব, ময়দা লাগিব, ডালডা লাগিব, ঘি লাগিব, পনীৰ লাগিব, বহুত বস্তু নহলে ভাত এসাঁজ নহয় বুলি কেনে। অসমৰ লাইফটো কিমান চিম্পল, মানুহবিলাকক কিমান চিম্পল। এতিয়া এইখিনি আমি বেলেগৰ কথাবিলাক শুনি পেলাই গোটেই আমাৰ সমাজৰ চিন্তাবিলাক এটা বেলেগ ডাইৰেকশ্যনত গৈ আছে। কিন্তু এতিয়াও আমাৰ সমাজখন ঠিকে আছে, গাঁৱত মৰম আছে, গাঁৱত বিশ্বাস আছে, গাঁৱতে চব কুছ আছে। খালি গাঁৱত APJ আব্দুল কালামে যিটো কৈছিলে পুৰা বুলি, প্ৰভিজন অফ আৰ্বান এমিনিটিজ ইন দ্য ৰুৰেল এৰিয়া, সেই কনচেপ্টটো লৈ পেলাই আমি কাম কৰিব লাগে। যিটো গ্ৰামীণ বিকাশে এতিয়া নাগৰিজুলি আমাৰ উত্তৰ অঞ্চলত বহুত কাম কৰি আছে, পানীৰ কাৰণে, খেতিৰ কাৰণে। টাউনতো মই থাকিবই নোৱাৰো, মোৰ মানে এনেকুৱা তেজত স্বভাৱটো মানে এনেকা মানে ভিতৰত সোমাই গ'ল। মই টাউনত 1 ৰাতি 2 ৰাতি থাকিব লাগে, 3 ৰাতি থাকিব লাগিলে মোৰ বিৰাট দিগদাৰ হৈ যায়। মই দিল্লী চিল্লী বিলাকত গৈ পেলাই, কাৰণ গাঁৱত গুৱাহাটীৰ পৰা নামি পেলাই যেতিয়া গাড়ীখন গাঁওমুখী হয়, তেতিয়া বেমাৰ আজাৰ যদি তাতে অলপ হৈ আছে, সেইটোও ভাল লাগি যায়। মানে ইমান ফ্ৰী। ইহঁতে এতিয়া দিল্লীত মানে কিমান 1000ৰ ওপৰত পলিউশ্যনটো হৈ গ'ল, এয়াৰ কোৱালিটিটো 1000ৰ ওপৰত বেয়া হৈ গ'ল। আমাৰ ইয়াত 50, 20, 30, 100 ইমানহে বেয়া হয়, পলিউশ্যন হয়। গতিকে ইমান ভালকে আছো, গতিকে আজিও আমি ঠিকে আছো। আৰু এনেকা অনুষ্ঠানবিলাক অলপ আগতে আমাক কৈ গৈছে যে এটা সময়ত NGO বুলি ক'লে এটা বদনাম আছিলে, কিন্তু গ্ৰামীণ বিকাশৰ নিচিনা কিছুমান সংস্থাই ইতিমধ্যে প্ৰমাণ কৰি দিলে যে NGO যে সমাজৰ এটা বিপ্লৱ আনিব পাৰে, অৰ্থনৈতিক বিপ্লৱ আনিব পাৰে, সামাজিক বিপ্লৱ আনিব পাৰে, পৰিৱৰ্তনৰ বিপ্লৱ আনিব পাৰে। এইটো গ্ৰামীণ বিকাশৰ নিচিনা সংস্থাই এইটো দেখাই দিছে। মই ধন্যবাদ জনাও আমাৰ প্ৰত্যেকজন আমাৰ নেতাসকলক। দে আৰ লিডাৰ, মানে আচল লিডাৰ তেখেতসকলে হয়। লিডাৰটো বহুত থাকে, লিডাৰ বহুত ভাগৰ থাকে, কিছুমান চিন্তা কৰা লিডাৰ,
কিছুমান কথা কোৱা লিডাৰ, কিছুমান কাম কৰা লিডাৰ। গতিকে চিন্তা কৰাকো আমাক লাগে, কথা কোৱাকো লাগে, কিন্তু আচলতে আমাক কি লাগে? কাম কৰা লিডাৰ লাগে। বুজিছেনে? তো সেইকাৰণে মই দীঘলীয়া কথা নকওঁ। অনাগত দিনত আৰু ভালকে কামখিনি হওক, আৰু গ্ৰামীণ বিকাশৰ লগত যিসকলে জড়িত হৈ আছে আপোনালোকক অনুৰোধ কৰিছো যে এই গ্ৰামীণ বিকাশ পৰিয়ালটো তেনেকৈ ৰাখক আৰু অনাগত দিনত আৰু শক্তিশালী কৰাৰ কাৰণে আপোনালোকে আগবাঢ়ি আহক। কাৰণ গভৰ্ণমেণ্টৰ ওপৰত মানুহে নিৰ্ভৰ কৰে। গভৰ্ণমেণ্টে আধাহে কাম কৰিব, আধাটো কিন্তু নন গভৰ্ণমেণ্ট ছেক্টৰতে কামবিলাক হৈ যায়। আমি বহুত সময়ত গভৰ্ণমেণ্টৰ ওপৰত নিৰ্ভৰ কৰোঁ। এই নন গভৰ্ণমেণ্ট ছেক্টৰত যোনে কাম কৰে সেইখিনি কামটো খুব ভালকে হৈ আছে, আৰু গভৰ্ণমেণ্ট ছেক্টৰতো হৈছে, কিন্তু নন গভৰ্ণমেণ্ট ছেক্টৰত আমি অলপ ফ্লেক্সিবল কাম কৰিব পাৰোঁ। গভৰ্ণমেণ্টৰ বহুত ৰুল ৰেজুলেশ্যন থাকে, কিন্তু নন গভৰ্ণমেণ্ট ছেক্টৰত যিবিলাক কাম কৰে বহুত ফ্লেক্সিবল কামটো কৰিব পাৰে। তো সেইকাৰণে সেই দিশত আমাৰ যিটো গ্ৰোথ, আমাৰ যিটো ডেভেলপমেণ্ট, এইটো আৰু অলপ ফাষ্টাৰ হ'ব পাৰে। আৰু গাঁৱত ইকনমিটো খুব সুন্দৰকে অলৰেডি আছে। খেতি বাতি, মাছ, আমাৰ লাইভ ষ্টক যিটো হাঁহ কুকুৰা পালন কৰা, এভৰিথিং গাঁৱত অলৰেডি আছে। খালি আমাৰ যোৱা 30টা বছৰত নতুন জেনেৰেশ্যনক আমাৰ মা দেউতা চবে মিলি কৈছে ভালকে পঢ়া বাপা, নহলে কাম কৰি খাব লাগিব। আপোনালোকে কোনোবা শুনিছিল না ঘৰত গাঁৱত? বাপা ভালকে পঢ়া, নহলে কাম কৰি খাব লাগিব। মই শুনি আছো গাঁৱত। তাৰ মানে কি? ভালকে পঢ়লে কাম কৰিব নালাগে। এইকাৰণে অফিচাৰ বিলাকে কাম নকৰে। বুজিছেনে? অফিচাৰ বিলাকে কাম নকৰে, কাৰণ সৰুৰ পৰাই কোৱা হৈছে যে ভালকে পঢ়া, নহলে কাম কৰিব লাগিব। নপঢ়া কেইটা কাম কৰিব, পঢ়া কেইটা হাতত পকেটটো ভৰাই চাই থাকিব সিহঁতে। হা? অফিচাৰ এজনে নিজৰ অফিচত 1 লাখ দৰমহা পায়, কিন্তু নিজৰ ৰুমৰ মকৰা জালটো গুচাব নোৱাৰে। দেখিছে? মই চৰকাৰত আছো এতিয়া। 1.5 লাখ দৰমহা পায়। সেই দৰমহাৰ পৰা ল'ৰা ছোৱালী চবকো পঢ়াই আছে, নিজৰ ঘৰ বনাইছে, বিল্ডিং বনাইছে, সম্পত্তি চব কুছ বনাই আছে সিখন অফিচৰ পৰা। কিন্তু সিখন অফিচৰ বাৰাণ্ডাৰ গছ জংঘল হৈছে, সেইখিনিও সি চাফা কৰিব নোৱাৰে। কেনেকুৱা মাইণ্ডছেট হৈ গৈছে মানুহৰ। তো সেইকাৰণে আজিৰ সময়ত আমাৰ প্ৰাইম মিনিষ্টাৰে ক'ব লগা হৈছে স্বচ্ছ ভাৰত অভিযান। হা? প্ৰাইম মিনিষ্টাৰ